নমস্কাৰ বন্ধুসকল আৰু এয়া মোৰ ব্লগৰ আজিৰ প্ৰথম আৰম্ভণি একদম ফুল টেংকিৰে আৰম্ভ কৰিছোঁ কাৰণ লাইক দেখাব লাগিব না ইমান সহজ কথা নহয় এইটো ৰাখাটো তো যিয়ে নহওক আজি ব্লগটো আৰম্ভ কৰোঁ এনেকৈ Hey everyone, welcome to my বহুত দিনৰ পুৰণা ব্লগ একচুৱেলি হাই আৰু আজি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ যেনেকৈ কৈছিলোঁ আগৰ ব্লগত যে নেক্সট যেতিয়া যাত্ৰা কৰিম বা হেৰি কৰিম মানে এজ এ মেমৰি ব্লগ বনাম তো সেই চেম আজিও সেই মেমৰি ব্লগ বনাবৰ কাৰণে আহিলোঁ তো যদিও ব্লগটো পাব্লিক কৰিম লাইক এইটো মোৰ মেমৰি হিচাপে থাকি যাব তো যিয়ে নহওক আশা কৰোঁ আপোনালোকে ভাল পাব আশা এয়ে কৰিছোঁ গতিকে নাজানো আৰু ভাল পায় নে বেয়া পায় যিয়ে নহওক আজি আমাৰ ক্ৰুত আছে লাইক মেম্বাৰত আছে আমাৰ অনিৰুদ্ধ বৰ্মন আৰু এইটো আমাৰ বহুত দিনৰ আলহী পদ্মনাভ কৌশিক লাইক জুম কৰিছোঁ একেলগে এইটো পদ্মনাভৰ লিপছ হয় মানে লাইক আৰু এজ ইউজুৱেল ড্ৰাইভাৰৰ চিটত আজি সেই ভাস্কৰে আছে এণ্ড য়েছ ছেম আজি আমাৰ মাজত আৰু এটা মানুহ নাই সেই মানুহটোৰ অবভিয়াছলি জৰুৰী কাম এটা আছিল নিয়ৰ মানে তাৰ অলপমান এক্সাম আছে তো সেইকাৰণে নহ'ল নেক্সট আই থিংক আৰু এটা সিয়াৰ লগত ক'ৰবাত যাম তাক কৈ থৈ দিছোঁ তো বস্তু মানা কৰিব নোৱাৰোঁ তাক তো যিয়ে নহওক লেটছ গ' যাত্ৰা কৰিছোঁ ক'ত যাত্ৰা কৰিছোঁ আমি গ্ৰাছলেণ্ড যাম যদিও যোৱা সময় পাৰ হৈ গৈছে চবে অলৰেডি গৈছে আমাৰ অলপ নহয় ভালেখিনি দেৰি হ'ল ঠাণ্ডাৰ দিনত পৰিব হৈছিল লাহেকৈ যদিও অক্টোবৰ মাহ বেছি পৰা নাই মানে বুজি পাইছে আৰু হ'ব যিয়ে নহওক বলক যাই থাকোঁ তো আজি আশা কি আছে আপোনাৰ আশাবাদী নে আপুনি যাত্ৰাটোৰ ওপৰত খুবেই পদ্মনাভ আপুনি কেনেকুৱা কনফিডেণ্টটো হয় সেইটো ক'ব নোৱাৰোঁ তাতে যাই পিনে কি দেখা পাওঁ আৰু আপুনি বহুত নাৰ্ভাছ ফিল কৰিছে আপুনি কেমেৰা চাই নেকি মানুহটো নাই মই কণ্টেণ্ট দিয়ক মোক কণ্টেণ্ট কেমেৰা চাই নহয় কেমেৰাটো কণ্টেণ্ট দিয়ক আপোনাক ইউটিউবৰ অডিয়েঞ্চবিলাকে কণ্টেণ্ট বিচাৰিছে যি নকৰে কিয় কিবা এটাতো কৰক লাইক আপোনাৰ মুখখন চাওক নাই পিম্পলছ এটা ওলাইছে ইয়াতে Oh, nice. See, any like pimples fan? Pimples দেখা পাইছে আপোনালোকে আৰু কি দেখাম আপোনালোকক কওকচোন আগত টেম্পো যাই আছে এখন আগত গ্লেমাৰৰ ষ্টাণ্ট হৈ আছে এখন টেম্পো আহিছে লাইক ফাষ্ট কৰ শ্ল'লি মানে সেই আৰু আমি টাৰ্ণিঙত কৰ্নাৰিং কৰি আছোঁ এটা স্মল আপডেট বৰ্তমান আমি নাংগ্ৰিজুলি পাম আৰু এতিয়া আমি টাৰ্ণিং পইণ্টটো ল'লোঁ এতিয়া তামোলপুৰৰ ফালে তাৰ পৰা এনেকৈ আহি পেলাই ৰঙীয়া হৈ আহিলোঁ আৰু এতিয়া প্ৰায় আৰু 15 কিলোমিটাৰ পিছত নাংগ্ৰিজুলি আৰু তাৰপিছত আমি য'ত যাই আছোঁ গ্ৰাছলেণ্ড তালৈকে গৈ আছোঁ এতিয়া লেটছ গো মাজ ৰাস্তাত আমি ৰখিছোঁ এতিয়া আপোনালোকক জাষ্ট এটা চিম্পল ভিউ এটা দেখাম তুমি চিপছ কিনিছ তোমাৰ দোষ কেনেকুৱা লাগিছে ৰিভিউ দিয়া দেখিছ না তুমি অনিৰুদ্ধ ফক লগা কাৰণে চিপছ এণ্ড কৰিছিলোঁ আকাশ চিপছ লৈছে আকাশ চিপছ নাপায় ঠিকে আছে ৰিংছ লৈ আহিব লাগিছিল আকাশ চিপছটো ফুল কৰিলোঁ আমি যাই আছোঁ এতিয়া এক্সট্ৰিম অফ ৰ'ডিং লাইক ইমান অফ ৰ'ডিং মানুহ পৰি যাব টেনশ্যন হৈছে নাই আগতে ৱাটাৰ ক্ৰচিং চা অ'কে
একদম এক্সট্ৰিম অফ ৰোডিং গাড়ীখনৰ কাৰণে একদম চুইটেবল নহয় হ'লেও আনিছোঁ এতিয়ালৈকে ঠিকে আছে আমাৰখন আনিলেতো হয়তো ইয়াতকৈ বেয়া অৱস্থা হ'লহেঁতেন বাট লাইক জাগাটো কিন্তু মাষ্ট লাগিছে দেই ধুনীয়া লাগিছে আৰু আই থিংক আজি কোনো নাথাকিব বেছি মানুহ নাথাকিব লাগে আশা কৰোঁ এটা যিমান মানুহ কম সিমান শান্তি বেছি তো তেতিয়াহ'লে পিচফুল হ'ব আমাৰ কাৰণে যাই আছোঁ আৰু চাওঁ আজি মঙলবাৰ যিহেতু খোলা বাৰ আৰু তাকে স্কুল কাছাৰী খুলিছে তো সেই হিচাপত নাথাকিব লাগে মানুহ দিয়কচোন চাওঁ কি হয় আৰু মই তেতিয়াৰ পৰা মোটামুটি 10-12 বাৰমান গাড়ীখনৰ পৰা নামিলোঁ এই ৱাটাৰ ক্ৰচিংকেইটা চাবৰ কাৰণে আই থিংক এইটো অলপমান দ আছে হা ভালকৈ চাবি তো হৰিণা বুলি ভাবিছিলি আৰু তাৰ কাষতো আদিম মানৱ বুলি কি কৈছিল ক'ত অঁ চাওঁ এইকেইটা কি আচ্ছা এইকেইটা গৰু আচ্ছা চৰি লুক এট দ্য ভিউ তো আমি এতিয়া আহিছোঁ ইয়াতে লাইক আমাৰ ইয়াতে হেৰি কৰি দিছে টেবুল এণ্ড চেয়াৰ পাৰি দিছে আমি খোৱা বস্তু লগতে লৈ আহিছোঁ আৰু এতিয়া গাড়ীখন তাত পাৰ্ক আছে সিহঁতে তাতে আছে আৰু আমি ভিউ এনজয় কৰিছোঁ মেইন ভিউটো এইটো চাইডে আছে অবভিয়াছলি এণ্ড এটা বিৰল ধুনীয়া টাইম লেপছ এটা এনজয় কৰক আপোনালোকে বস্তু দেখি বেয়া লাগিল আগতে যোনে আহিছে অলপমান লেতেৰা কৰিছে বস্তু জাগাটো আগতে ফাৰ্ষ্ট যেতিয়া আছিল বহুত চাফা আছিল যেন পাওঁ কিন্তু এতিয়া য'ত ত'ত বস্তু প্লাষ্টিকৰ এইবিলাক পৰি আছে আহিলে এটলিষ্ট এইবিলাক নকৰিব অন্তত কাৰণ যিমান কি নকয় জাগাটো ধুনীয়া ন ধুনীয়া কৰি ৰাখিব লাগে চাওকচোন কিমান লেতেৰা হৈ আছে বৰ্তমান জাগাটো কিছুমান ঠাই স্পেচিয়েলি ইণ্ডিভিজুৱেলি কিন্তু বাকী অভাৰঅল ধুনীয়া লাগিছে দেই জাগাটো বিৰাট ধুনীয়া ভিউটো স্পেচিয়েলি আশা কৰোঁ আপোনালোকে টাইম লেপছটো এণ্ড বাকী ভিডিঅ'জবিলাক এণ্ড বিৰলছবিলাক ভাল পাইছে আৰু এটা কথা ক'বলৈ গ'লে আজি গোটেই গ্ৰাছলেণ্ডত ন আমি টুৰিষ্ট হিচাপত বা ট্ৰেভেলাৰ হিচাপত আজি অকল আমিয়ে আছোঁ মানে বেলেগ কোনো নাই তো এতিয়া গতিকে আৰু ভালেই লাগিছে আৰু যিহেতু অকলে আছোঁ ন তাতকৈ আৰু মজা কি আৰু মই আৰু লাইক ৱেডাৰটো কি ধুনীয়া অলপমান সৰু সৰু টোপাল পৰি আছে বৰষুণৰ ড্ৰিজলিং হৈ আছে আৰু লাইক ভিউটো আল্টিমেট মানে আৰু ইয়াত এতিয়া আমি খাম তো খোৱা লোৱাৰ কাৰণে লাইক গাড়ীখন পাৰ্ক কৰি লৈছোঁ ইয়াতে টেণ্ট আছে আৰু বাছ বহি পেলাই আৰু জাষ্ট খাবই লাগে আৰু কি আছে খাওঁত মই আপোনালোকক এতিয়াই দেখাই আছোঁ কি নিচা নেকি লাইফৰে নিচা থাকিব লাগে হয় বহুত চেনিটাইজাৰ খুৱাই দিলোঁ আজি চিকেন আৰু পনীৰ মাছৰুম এণ্ড চিকেন এণ্ড ৰুটিখিনি দেখি ভয় খাব নালাগে আশা কৰোঁ শেষ হ'ব কিবা কাৰণত যদি শেষ নহয় ৰিটাৰ্ণ লৈ যোৱা হ'ব আৰু এয়া হৈছে আমাৰ হোমমেড পনীৰ মাছৰুম ঘৰতে বনাই পেলাই আমাৰ কোনে চেফ পনীৰৰ চেফ আমাৰ এইটো আৰু চিকেনটো ভাস্কৰ চিকেনটো দেখাই দেচোন প্লিজ জল্দি বাকী পিছত খোৱা লোৱা হ'ব আগে ব্লগিং ষ্টাৰ্ট হ'লে ইয়াৰ দ্বাৰা ৰখা জনাই ই পাগল হৈ গৈছে এণ্ড এইটো হৈছে আমাৰ চিকেন চাগে ন লিভাৰ পিচ আছে চিকেন আছে লাইক ৰুটি চিকেন এণ্ড পনীৰ ডেটছ ইট আৰু অভিয়াছলি আণ্ডাছ এগছ তো ঠিক আছে আমি খাই লওঁ এণ্ড খাই লৈ আপোনালোকক লগ পাইছোঁ তেতিয়ালৈকে আপোনালোকে আৰু এটা টাইম লেপছ এনজয় কৰক হৈ গ'ল আমাৰ খোৱা লোৱা আপোনালোকে আশা কৰোঁ টাইম লেপছটো এনজয় কৰিলে এণ্ড য়েছ তাৰপিছত অকণমান আৰ্চাৰী কৰিলোঁ ইয়াতে সৰুছে এটা ছফ্ট আৰ্চাৰীৰ এটা হেৰি আছে তাতে অলপ টাইম আমি গোটেইকেইটাই কমপ্লিট কৰিলোঁ এতিয়া বৰ্তমান বতৰটো বহুত বেছিয়ে বেয়া ৰূপ লৈছে
দৃশ্য পাইছোঁ চাগে বিৰাট ধুমুহা মানে লাইক আপোনাৰ পূৰা একদম বতাহ বৰষুণ আহিব আৰু পূৰা বতাহটো বহুত দি আছে বৰষুণ দি আছে আৰু প্ৰায় আছে বেছি নাই তো ঠিক আছে আজি ব্লগটো ইমানতে শেষ কৰোঁ মোৰ যাত্ৰা খতম আজিৰ কাৰণে তো নেক্সট যেতিয়া ক'ৰবাত যদি এনেকুৱা ঠাইত যাত্ৰা কৰোঁ তেতিয়া ব্লগটো বনাম তো আজি চবে বাই বাই কৰি দি আজিৰ কাৰণে তো ব্লগটো আজি ইমানতে শেষ কৰিলোঁ বাই বাই টেক কেয়াৰ